আজি মাঘৰ 1 তাৰিখ। মই আজি গৈ আছোঁ ভোগেশ্বৰ মন্দিৰ উজান ওলোৱাত। এয়া গৈ আছোঁ সেৱা এটা জনাম বুলি। চাওক কেনেকুৱা তাৰে পৰিৱেশবিলাক, বহুত ভাল লগা পৰিৱেশ। ইমান মানুহ হয় তাত। এয়া যাম, গাড়ী জাম পালোঁ। এয়া এটা 1 কিলোমিটাৰমান আছেই যাবলৈ, আৰু এয়া যাম। গাড়ী ৰাখিবৰ জাগা নাই, পথাৰত ৰাখিছে চব গাড়ীবিলাক পথাৰত ৰাখিছে। এয়া আমি মেইন গেটখন পালোঁ। মন্দিৰৰ ভিতৰত সোমাম এতিয়া। ভোগেশ্বৰ সেৱা সমিতি উজান ওলোৱা। চাওঁ ভিতৰত, চাওক আপোনালোকে ভিতৰৰ পৰিৱেশটো।